ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগে কিয়? কামৰ দেখোন বহুত লেঠা, এটাৰ পিছত এটা বডিগাৰ্ড থাকেই। আমি পিছে পিছে লাগি আছোঁ। মই ছোৱালীৰ পাছে পাছে ঘূৰি থাকিবলৈ পইচা দিছিলোঁ নেকি? নহয় মানে ননচেন্স। তুমি মোৰ পৰা আঁতৰি গ'লেও যাব পাৰা, তুমিহে কেৱল ত্যাগ কৰিব পাৰা নেকি? ময়ো ত্যাগ কৰি দেখুৱা মনি। নিশিতা, ইয়াত মনে মনে সোমাই থকাতকৈ যদি বন্ধুৰ ভাল বিচাৰিছা ওচৰত থাকা। আৰে তেতিয়াহ'লে ইমান সময় তাইক উঠোৱা নাই কিয়? তহঁতে ভয় কৰিছ? চাওঁ ফোনটো মোক দে। যদি সাহস আছে নিজে এইবিলাক কাম কৰিব লাগে, ফোনত দম দি আছে কিয়? কাইলৈৰ ভিতৰত যদি কাম নহয় মই বেলেগ এৰেঞ্জমেণ্ট কৰি ল'ম। ঠিক আছে, পইচা ঘূৰাই দিম। এই ৰ ফোনটো মোক দে। কি কৰ? এই ফোন কলবোৰ মই ৰেকৰ্ড কৰি থৈছোঁ, কেতিয়া দৰকাৰ হৈ যায় ঠিক নাই। দৰকাৰ হ'বই, সি আমাক দম দিয়ে। প্ৰথমতে কামটো হৈ লওক, তাৰপিছত তাক ডাবল ক্ৰছ কৰি তাৰ জান খাই দিম। যি হয় হ'ব, ছোৱালীজনী ঘৰৰ পৰা উঠাই লওঁ ব'ল। মনে মনে থাক, যিটো কৰিবলৈ কওঁ সেইটো কৰিবি। ৱেইট দাঙি দাঙি বাহু ডাঙৰ কৰিলেই নহয়, মগজু ডাঙৰ কৰিব লাগিব। ইয়াত ৰৈ আছা কিয়? মনে মনে আহি মোৰ কথা শুনি আছা? চোৰাং চোৱা হা? তুমি এইবোৰ আকৌ কি কৰিবলৈ লৈছা উৎপল? তুমি আকৌ কাক উঠাই অনাৰ কথা কৈছা? এইবোৰ মোৰ বিজনেছ মেটাৰ, আৰু ইয়াত তুমি মাত মতাৰ কোনো অধিকাৰ নাই। চোৱা উৎপল, এবাৰ তুমি কোনোমতে বিপদৰ পৰা সাৰি আহিছা, আকৌ এইবোৰ কিহত লাগিছে? মই তোমাৰ উপদেশ বিচৰা নাই। আঁতৰি যোৱা বুলি কৈছো নহয়, আঁতৰি যোৱা। আগৰ বাৰো মই তোমাৰ কাৰণে এইবোৰ কৰিবলগীয়া হৈছিল, আৰু এইবাৰ তোমাৰ সেই মৰমৰ দাদাৰ কাৰণে। কিন্তু এতিয়া তুমি অকলশৰীয়া নহয় উৎপল, আমাৰ এখন সংসাৰ আছে। সংসাৰ মাই ফুট। মই কাৰো কথা শুনিবলৈ নাই, আৰু তুমি যদি মোৰ লগত থাকিবলৈ ভয় কৰিছা মোৰ পৰা আঁতৰি থাকিবা। আঁতৰি থাকিবা, মই বেয়া নাপাওঁ। তুমি মোৰ পৰা আঁতৰি থাকিলে মই সুখত থাকিম। কি হৈছে এইবোৰ? ইমান কিয় হুলস্থুল কৰিছা তোমালোকে? এইখন এখন ভদ্ৰ মানুহৰ ঘৰ, মাছৰ বজাৰৰ নিচিনা হুলস্থুল কৰিবলৈ তোমালোকৰ লাজ লগা নাই? মোৰ ওপৰত চোৰাং চোৰাগিৰি কৰি থাকে, মোৰ কথা সি মনে মনে শুনি আছিল। এতিয়াওনো বাৰু গিৰিয়েক আৰু ঘৈণীয়েকৰ মাজতো মনে মনে কিবা শুনিবলগীয়া দিন এটাও পৰিছেহিনে? হ'বই, এইবোৰ হ'ব বুলি মই গমেই পাইছিলোঁ। এইবোৰ হৈছে সৰু মানুহৰ ঘৰৰ ছোৱালী, স্বভাৱ ক'ত যাব? শুন উৎপল, মই তোক কৈ দিলোঁ, মোৰ সম্পত্তিৰ এটা ফুটা কৰিও মই এইজনীক দিবলৈ নাই। খাটাং কথা, তাই যি কৰে কৰক। আৰু তয়ো এটা শিক্ষা পাব লাগে। মোৰ কথা শুনা নাছিলি নহয়, খুব ভাল হৈছে। মই তাইক কৈ দিছো, যদি তাই মোক বিশ্বাসে নকৰে তাই এইখন ঘৰত আৰু থাকিব নালাগে। তই ঠিকেই কৈছ, তাই বেলেগে ব্যৱস্থা কৰক। এইবোৰ মানুহক ঘৰৰ পৰা উলিয়াই দিব লাগে।